হেল্ল' গাইজ ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল। আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আজি ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ ভিডিঅ' আৰু স্মৃতি হিচাপে থাকি যাব আমাৰ জীৱনত এইটো, সেইকাৰণেই আমি ভিডিঅ'টো শ্বুট কৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু আশা কৰোঁ আপোনালোকে মৰম দিব। আজিৰ ভিডিঅ'টো ডাইৰেক্ট মই আমাৰ ক্লাছৰুমৰ পৰা আৰম্ভ কৰিছোঁ, কাৰণ আমি নাৰ্চেছ ডে 12 মে' তাৰিখে কেনেকৈনো উদযাপন কৰিলোঁ তাৰে অকণমান আভাস আপোনালোকক দেখুৱাবলৈ লৈছোঁ। আমি বহুত বেছি একো আয়োজন কৰা নাই, সৰুকৈ আমাৰ ক্লাছৰুমতে অকণমানকৈ নাৰ্চেছ ডে' কাৰণে চেলিব্ৰেট কৰিবলৈ লৈছোঁ। আৰু পোনপ্ৰথমে আমাৰ মেমে বন্তি প্ৰজ্বলন কৰিবলৈ লৈছে ফ্লৰেন্স নাইটিংগেলৰ মুখৰ আগত। যিহেতু তেওঁৰ জন্মদিন উপলক্ষেই নাৰ্চেছ ডে'টো উদযাপন কৰা হয়, সেইবাবে মেমে প্ৰথমে তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এতিয়া জয়শ্ৰী বায়ে ধূপ জ্বলাইছে তেখেতৰ মুখৰ আগত। চাই থাকক ভিডিঅ'টো। আমাৰ মেম কেইগৰাকী আহিব নোৱাৰিলে, কাৰণ তেওঁলোকৰ য'ত ডিউটি থাকে তেওঁলোকে তাতো নাৰ্চেছ ডে' উদযাপন কৰিছে, সেইবাবে তেওঁলোক আহিব নোৱাৰিলে। আমাৰ ইনষ্টিটিউটত থকা মেমৰ সৈতে আমি নাৰ্চেছ ডে' সৰুকৈ উদযাপন কৰিলোঁ। আহকচোন তেওঁ কি কয় শুনো আমি। আৰু ইমান কম মানে এটা পৰিসৰত পাতিবলৈ আমি একচুৱেলি ভালো নালাগে, হয়নে? তথাপিতো উদযাপন কৰিবই লাগিব আমি, হয়নে নহয়? কাৰণ আমি এবাৰেই পাওঁ, তোমালোকে এটা বেটছত প্ৰত্যেকগৰাকী অকল এবাৰেই পাব, হয়নে? আকৌ যেতিয়া তোমালোকে এইটো ফিল্ডত কাম কৰিবা তেতিয়া পাবাই। তথাপিও এতিয়া নাৰ্চেছ ডে' বুলি ক'লে আমি কি কাৰণে উদযাপন কৰিলে, হয়নে? মেইন কথাটো আমি এইটো জানিব লাগিব, যিহেতু আমি এইটো ট্ৰেকতে আছোঁ, হয়নে? কি কাৰণে উদযাপন কৰিছে বুলি ক'লা? ফ্লৰেন্স, হয়নে নহয়? গতিকে সেই কামখিনি আমাৰ কোনে আচলতে ইজি কৰি দিছে? নাৰ্ছে কৰি দিছে, হয়নে? আৰু এগৰাকী নাৰ্ছ থাকিলে পেচেণ্টে মানে তেওঁ কি হয়, গোটেই কথাখিনি খুলি ক'বলৈ ডক্টৰক নিবিচাৰে, কিন্তু নাৰ্ছগৰাকী পালে কি কৰে? সকলোখিনি খুলি দিয়ে, হয়নে? নাৰ্ছগৰাকীয়ে তেওঁৰ কাৰণে সেই মুহূৰ্তত ভগৱান হৈ পৰে। অকল পেচেণ্টৰ কাৰণে নহয়, গোটেই ঘৰৰ মানুহখিনি যোনখিনি পেচেণ্টৰ লগত থাকে, হয়নে? তেওঁলোকেও ভাবে কি আমাৰ নাৰ্ছ আছে যেতিয়া আমাৰ চিন্তা নাই। কৈ শেষ কৰিলে। তাৰপাছতে আমাৰ জয়শ্ৰী বা আৰু মোৰ লগৰ যিখিনি আছিলে ছোৱালী, সকলোৱে অকণমান তেওঁৰ বিষয়ে ক'লে। আৰু যিহেতু আমাৰ পৰীক্ষাও পালেহি, শেষ হ'ব হ'ল আমাৰ কৰ্চটো, সেইকাৰণে অকণমান স্মৃতি হিচাপে মই এইটো ৰাখিবৰ কাৰণে ভিডিঅ'টো শ্বুট কৰিলোঁ। খালি ভিডিঅ' ভইচখিনি মই দিয়া নাই, কাৰণ তেওঁলোকে দিবলৈ মানা কৰিলে, কাৰণ তেওঁলোকৰ অনুমতি নহ'লেতো মই ভিডিঅ'টোত ভইচ। এই প্ৰফেশ্যনটোৰ লগত জড়িত সকলোবিলাক নাৰ্ছলৈকে মই মৰম আৰু শ্ৰদ্ধা জনাইছোঁ, কাৰণ তেওঁলোকে ইমান কষ্ট কৰে, সকলোবিলাক ৰোগীক চোৱা চিতা কৰে, ঘৰৰ ফেমিলিৰ কথা চিন্তা নকৰে, ৰোগীক মৰাৰ পৰা বচাই আনে। তো তেওঁলোকতকৈ ওপৰত মই কোনোবা হ'ব পাৰে বুলি নাভাবোঁ। ডক্টৰে যিমান কষ্ট কৰে নাৰ্ছেও সমানেই কষ্ট কৰে, সেইবাবে মই সকলোবিলাক নাৰ্ছলৈকে শ্ৰদ্ধা আৰু মৰম জ্ঞাপন কৰিছোঁ। মই ভাবোঁ প্ৰত্যেকগৰাকী নাৰ্ছকে আমি সন্মান কৰাটো উচিত। তেওঁলোকৰ আমি কষ্টটো বুজি পাব লাগে। তো এই ভিডিঅ'টোৰ জৰিয়তে মই তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ।
তেওঁলোকে ইমান কষ্ট কৰাৰ বাবে ৰোগীক ইমান সুস্থকৈ নিজৰ পৰিয়ালৰ মানুহৰ আগতে নিজৰ ঘৰৰ মানুহৰ আগতে শুশ্ৰূষা কৰি ভাল কৰি আকৌ ঘৰলৈ পঠিয়ায়। তো তাৰ কাৰণে অশেষ অশেষ ধন্যবাদ। মই নিজকে বহুত লাকি বুলি ভাবোঁ, যিহেতু মই এই প্ৰতিষ্ঠানটোৰ লগত জড়িত হৈ আছোঁ আৰু ৰোগীক সেৱা কৰিবলৈ যাম। তো তাৰ কাৰণে মই নিজকে বহুত লাকি বুলি ভাবিছোঁ মানে।